হেল্ল' ক'ত আছা? ঘৰত। ইমান সময় ধৰি কল কৰি আছোঁ, ৰিচিভ কৰা নাই কিয়? তোৰখিনি চিধাকৈ কৈ থ'লে হ'লে মই লেট্ৰিনত গ'লেও মোবাইল লৈ যাম নেকি? গাৰ্লফ্ৰেণ্ড যদি ফোন কৰি দেখোন লেট্ৰিনত মোবাইল লৈ যাই কথা পাতি থাকা। কেতিয়া? সিদিনা লেট্ৰিনত গাৰ্লফ্ৰেণ্ডক কি কৈছিলি মনত নাই? কোনদিনা কি ক'লোঁ মই? সিদিনা 150 টকা কিলো পাই যে গাহৰি মাংস আনিছিলি, খাই লৈ যে পেটত গেছ হ'ল। তেতিয়া দেখোন লেট্ৰিনত গেছৰ শব্দ ওলাইছিল। গাৰ্লফ্ৰেণ্ড যদি সোধাতে মোৰ গাড়ীখন পামচাৰ হ'ল জান, পিছত কল কৰি আছোঁ। এইখিনি কথা মনত নাই নেকি? আছে, বন্ধু আৰু গাৰ্লফ্ৰেণ্ড বেলেগ হয় নাজানা? জানো, তথাপি ক'লোঁ। লাজ লাগিল নেকি তোৰ? পিছে কিয় ফোন কৰিছিলি সেইটো ক? কালি আমাৰ বন্ধু আহিল, গম পালি নে নাই? কোন, আমাৰ কল নেকি? অঁ, বঢ়িয়া। ক'ত আছে সি এতিয়া? ঘৰতে আছে। ঐ মাতা, বাহিৰৰ পৰা আহিছে টকাই টকা। মাতি আছোঁ, ওলাই আহ। আহিছোঁ। বঢ়িয়া। কালিতো গাৰ্লফ্ৰেণ্ডৰো ৰিচাৰ্জ শেষ হ'ব। সি বাহিৰৰ পৰা আহিছে, টকাই টকা আছে। তাৰ পৰা কিবাকে 500 টকা এটা ল'ব লাগিব। ক। আহি যে ভিতৰতে সোমাইছা, বন্ধুলৈকে মনত পৰা নাই নেকি? ক'ত আছা? স্কুললৈকে আহ ওলাই। যাই আছোঁ। ঐ আহিছে না নাই? আহি আছোঁ দেই, আহি পাবই। বাহিৰৰ পৰা আহিছে, মাল আনিছে, কহে কথা। হ'ব দে আহি। আহিছে। ভাই আছোঁ ভালে। ঐ ক'ত আছিলি তই? মই কৰ্ণাটকত আছিলোঁ। কৰ্ণাটকত? কালি আৰু ন বন্ধু? বাহিৰত কাম কৰাহে জানে মাল কেনেকৈ কামাই। মাহত কিমানকৈ পাইছিলিনো? নাপাওঁ বেছি, 15,000 টকা। বহুত পোৱা দেখোন। ৰচোন কেইমাহ থাকি আহিলি? 18 মাহ থাকিলোঁ। 15,000কে হিচাপ কৰিলে বহুত টকা হয় দেখোন। মোবাইলত কেই কৰিছে আমাৰ? 2,70,000 টকা। বাহ, বহুত কামানি দেই। ঐ 500 টকা এটা দে না, খালি গাৰ্লফ্ৰেণ্ডৰ ৰিচাৰ্জ হ'ব। তোৰ গাৰ্লফ্ৰেণ্ডৰ বেলেঞ্চ চাই যাব ময়ো দিব লাগে। 500 টকা এটা দিলে মৰি নাযাতে। এবাৰত বাহিৰত যাই কাম কৰি চাবি না। চা ভাই, দিব মন নাই যদি নিদিওঁ বুলি কওঁ। বন্ধুক যদি নিদিওঁ বেয়া নাপাবি এনে। ল'বি যা। এনেকুৱাহে বন্ধু হ'ব লাগে। মই যাওঁ দে। আমিও যা ব'ল। বল। গধূলি পাৰ্টি কৰিম দে, যোগাৰ কৰবি। ইমান দিনৰ মূৰত আহিছা, একেলগে খাম। আমাৰ হ'লে পইচা নাই দেই, ঘৰত থকা মানুহ আমি। হ'ব।